নমস্কাৰ বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোত আজি মই আপোনালোকক দেখাম যে বস্তাত ভোট জলকীয়া পুলি কেনেকৈ ৰুব আৰু বস্তাত যোনখিনি মাটি থাকিব সেই মাটিখিনিৰ সংমিশ্ৰণ কেনেকুৱা হ'ব, পুলিটো কেনেকৈ সংৰক্ষণ কৰি ৰাখিব, পুলি কেনেকৈ পচাব আৰু সকলোখিনি ভালদৰে বুজাই ক'ম যাতে আপোনালোকে বস্তাত ৰুই কম জেগাতে নিজৰ ঘৰতে বীজ জলকীয়াৰ খেতি কৰি খাব পাৰে। ভিডিঅ'ত দেখাৰ ধৰণে প্ৰথমে আমি বস্তাত ঘৰৰ যিকোনো অংশৰ পৰা মাটি ভৰাই ল'ম। এনেধৰণে বস্তাত সম্পূৰ্ণকৈ মাটি ভৰাই ল'ম। ঠিক আছে, এনেদৰে ভালদৰে মাটিটো বস্তাত ভৰাই ল'ব ভিডিঅ'ত দেখাৰ ধৰণে। আৰু এয়া এনেদৰে মাটিৰ লগত এইবাৰ আমি কি মিহলি কৰিম কৈছোঁ। আপোনাৰ যদি 70% আপোনালোকে যদি ঘৰৰ বাৰীৰ মাটি লয়, তাৰ লগত আপোনালোকে 30% গৰু গোবৰ বা পচন সাৰ ব্যৱহাৰ কৰিব। তেতিয়া মাটিখিনি ভালদৰে সাৰুৱা হৈ থাকিব। দেখিছে, এনেধৰণে ভালদৰে মাটিখিনি বস্তাটো ভৰাই ল'ব। আৰু এটা কথা মন কৰিব, বস্তাটোত যাতে একেবাৰে কম সংখ্যকভাৱে মাটি নভৰাই। আচলতে বস্তাটো কম মাটি ভৰালে কি হয়, যোনটো আপোনাৰ বীজ জলকীয়া শিপাখিনি থাকে, সেই শিপাখিনি ভালদৰে শিপাবলৈ ঠাই নাপায়। আৰু তেতিয়া কি হয়, আপোনাৰ যোনটো জলকীয়া থাকে, জলকীয়াত আপোনালোকৰ জলকীয়াৰ পৰিমাণটো কম হয়। দেখিছে, এনেধৰণে বীজ জলকীয়াটো আমি লৈ লৈছোঁ। এতিয়া কি কৰিম, বীজ জলকীয়াটো কেনেকৈ সংৰক্ষণ কৰি ৰাখিব পাৰি। আপোনালোকে এনেকৈ বটল এটাত, ঠিক আছে, বটল এটাত আপোনালোকে এনেকৈ মাটি ভৰাই, যেতিয়া বীজ জলকীয়া পুলিটো পুলিটো এনেকৈ গজিবলৈ আৰম্ভ কৰে, যেতিয়া ইমানটো চাইজ হয় তেতিয়া ৰুই থ'ব। ৰোৱাৰ 10 দিনমানৰ পাছত আপোনালোকে এনেধৰণে বস্তা ৰোপণ কৰিব পাৰিব। আৰু এটা কথা মন কৰিব, যেতিয়া আপোনালোকে পুলিটো বটলৰ হেৰিয়ত বা আপোনালোকে গিলাচত যেতিয়া এনেদৰে ৰুব, তেতিয়া তাত এটা দ্ৰব্য দিয়া যায়। মই আপোনালোকৰ নামটো বাৰু মই ডিছক্ৰিপশ্যনত দি দিম। সেই দৰৱটো দিলে আপোনালোকে কি হয়, খাৰটো উঠি নাযায়। সেই দৰৱটো আপোনালোকে পুলিটো যেতিয়া ৰুব, মাটিখিনি ৰুলে, তাৰপিছত তাত সেই পানীৰ লগত মিহলাই সেই দ্ৰব্যটো তাত দি দিব। তেতিয়া তাত খাৰ নুঠে আৰু তেতিয়া কি হ'ব, আপোনালোকৰ পুলিটো জীয়াবলৈ অতি ভাল হ'ব। তাৰপাছত এনেধৰণে ভালদৰে কাটি পুলিটো এনেকৈ বস্তা ৰুই দিব। দেখিব পাৰিছে মই দেখুওৱা ধৰণে। তাৰপিছত তাত এনেদৰে ভালদৰে মাটি দি দিব ছাইডৰ পৰা, আৰু মাটিখিনিত হেঁচি দিব অলপ, যাতে বেছি জোৰেৰে নেহেঁচে, যাতে শিপাখিনিয়ে কোনো ধৰণৰ প্ৰব্লেম নাপায়, সেইটোও মন কৰিব। কিন্তু এনেদৰে ভালকৈ হেঁচি দিব। দেখিছেনে কেনেদৰে মই মৰমে হেঁচিছোঁ, সেনেকৈ হেঁচি দিব। তাৰপাছত পুলিটো ৰুই হৈ যোৱাৰ পাছত আমি কি কৰিম, এখন ব্লেড লৈ এনেদৰে বস্তাটোৰ তলত এনেদৰে কাটি দিম, যাতে আমি পানী দিয়াৰ পাছত যোনখিনি বেছি পৰিমাণে পানী থাকি যায়, সেই পানীখিনি যাতে এই ফুটাটোৰ ফালে ওলাই আহিব পাৰে। এটা কথা মন কৰিব, এনেদৰে যদি আপোনালোকে কাটি বা ফুটা কৰি নিদিয়ে, তেনেহ'লে নিশ্চয়কৈ কিন্তু আপোনাৰ যোনটো পুলি থকা মাটিখিনি আছে তাত খাৰ উঠিব। সেইবাবে সদায় মন কৰিব যাতে সেইটো দিয়েই। আৰু এটা বস্তু আমি বনাব পাৰোঁ, কি হয়, পুলিটো প্ৰথম অৱস্থাত ৰুলে বেছিকৈ ৰ'দ পৰিলে বহুত অসুবিধা হয়। সেইবাবে আমি কি কৰিম, এনেকুৱা ধৰণে গোল যিকোনো এটা বস্তু বনাব পাৰে, আপোনালোকে কাগজে বনাব পাৰে। গোল এটা এনেদৰে বনাই পুলিটোত এনেদৰে দি দিম। চাব আপোনালোকে, মই দিম এতিয়া। এনেদৰে লাঠিডাল লগাই পুলিটো এনেদৰে ঢাকি দিম। পুলিটো ঢাকি দিলে কি হ'ব, যদি ৰ'দটো কম সংখ্যকভাৱে পৰে প্ৰথম এদিন বা দুদিন, তেতিয়া পুলিটো অতি সহজভাৱে জিৰিব পাৰে। দেখিব পাৰিছে, এনেদৰে দি দিম। মই বাৰু পানী দিব পাহৰিলোঁ, ৰ'ব, পানী দিয়াটো দেখাইছোঁ। আৰু তাৰপাছত আমি পানী কিমান দিম, যিমান সংখ্যক আপোনালোকে পানী দিব পাৰে, যিমান পানীৰ প্ৰয়োজন হয় সিমান পৰিমাণে পানী দি দিব। এনেদৰে পানী দি প্ৰথম দিনা দি ছেকেণ্ড দিনা আকৌ দিব। কিন্তু সেই সময়খিনি পুলিটো আচলতে যি থাকে ন, সেইবাবে সেই সময়ত পানীটো বেছি পৰিমাণে যাতে পায়, সেইটো অতি প্ৰয়োজনীয়। এয়া দেখিছে, পুলি ৰোৱা হৈ গ'ল। দেখিছেনে পুলিটো কি ধুনীয়া, আৰু কিমানটো চাইজৰ হ'লে উঘালি আনি ৰুব লাগে সেইটো মন কৰিব। আৰু এনেধৰণে আমি যোনটো বেছি পৰিমাণে পাত থাকে, সেই পাতখিনি ছিঙি দিম। তেতিয়া কি হ'ব, নিউট্ৰিশ্যনখিনি যোনখিনি থাকিব, সেইখিনি আপোনালোকৰ পুলিটো জীয়াবলৈ বেছি লাভ হ'ব। দেখিছে, এয়া মই কি ৰুলোঁ আপোনালোকক দেখাব লাগিছোঁ। এইফালে বেঙেনা পুলি ৰুই থৈছোঁ, দেখিছে। আৰু এইফালে আপোনাৰ তুলসী জলকীয়া ৰুই থৈছোঁ। এইখিনি বীজ জলকীয়া পচাই থোৱা আছেই, এইখিনি ৰুব আছেই বাৰু। এইফালে দেখিছে বেঙেনা, এইটো তুলসী জলকীয়া, এইবোৰ ফ্ৰেঞ্চবিন দি থৈছোঁ মাটিতে। আৰু এইবোৰ দেখিছে বীজ জলকীয়া পুলি জীয়াই থৈ দিয়া আছে, এইখিনি ৰুব আছেই। এয়া দেখিব পাৰিছে, এইবোৰ বিলাহী তলত ৰুই থৈছোঁ। এইবোৰ বস্তাত বিলাহী দেখিব পাৰিছে। আপোনালোকে বিলাহীও এনেধৰণে ৰুব পাৰে। আৰু বিলাহী কেনেকৈ পচাব লাগে, কেনেকৈ ৰুব লাগে, তাৰ ওপৰত যদি আপোনালোকক ভিডিঅ' লাগে, ইয়াত কমেণ্ট কৰক, মই নিশ্চয় আপোনালোকৰ বাবে বনাই দিম।